নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ জ্ঞান মংকলৈ আজি আমি আলোচনা কৰিম DHS গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহিব পৰা কেইটামান কমন জেনেৰেল নলেজ অৰ্থাৎ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ কথা ইয়াৰ আগতেও এইটো টপিকৰ ওপৰত আমি আলোচনা কৰিছিলোঁ সেই ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব পাৰে তাক এতিয়া আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে যদি আমি প্ৰথম প্ৰশ্নটো মন কৰোঁ অসমৰ কোনখন একমাত্ৰ পাহাৰীয়া চহৰ ইয়াৰ অপচন কত আছে কাৰ্বি আংলং আৰু 2 নম্বৰত আছে গোৱালপাৰা 3 নম্বৰত আছে হাফলং আৰু 4 নম্বৰত আছে ডিগবৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাফলং এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ অপচন এত আছে কত আছে 1917 চন দ্বিতীয়ত আছে 1914 চন তৃতীয়ত আছে 1925 চন আৰু চতুৰ্থত আছে 1922 চন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1917 চন এতিয়া 3 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি কোন আছিল আৰু ইয়াৰ অপচন একত আছে জাকিৰ হুছেইন অপচন বিত আছে ৰাজেন্দ্ৰ প্ৰসাদ অপচন 3ত আছে সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু অপচন 4ত আছে ফখৰুদ্দিন আলী আহমেদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদ এতিয়া 4 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোনজন ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক কাল ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইয়াৰ অপচন কত আছে ৰাজেন্দ্ৰ প্ৰসাদ অপচন খত আছে জাকিৰ হুছেইন অপচন গত আছে এপিজে আব্দুল কালাম আৰু অপচন ঘত আছে ফখৰুদ্দিন আলী আহমেদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁ মুঠতে 12 বছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এতিয়া 5 নম্বৰ প্ৰশ্নটো যদি আমি মন কৰোঁ তাত আছে কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপচন কত আছে ভূতি বৰ্মন অপচন খত আছে পুষ্য বৰ্মন অপচন গত আছে ভাস্কৰ বৰ্মন আৰু অপচন ঘত আছে ভগদত্ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অৰ্থাৎ পুষ্য বৰ্মন এইখিনিতে আন এটা মন কৰিবলগীয়া কথা হৈছে ভাস্কৰ বৰ্মন হৈছে শ্ৰেষ্ঠ ৰজা প্ৰতিষ্ঠাতা আছিলে পুষ্য বৰ্মন কিন্তু ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু এওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলিও জনা গৈছিলে এতিয়া 6 নম্বৰ প্ৰশ্নটোত আছে কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় অপচন কত আছে কেৰালা অপচন খত আছে উত্তৰ প্ৰদেশ অপচন গত আছে মেঘালয় আৰু অপচন ঘত আছে অসম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অসম অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় এতিয়া 7 নম্বৰ প্ৰশ্নটো আছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু অপচন কত আছে 4 এপ্ৰিল 2003 অপচন খত আছে 17 আগষ্ট 2007 অপচন গত আছে 6 এপ্ৰিল 2001 আৰু অপচন ঘত আছে 1 জানুৱাৰী 1999 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক 4 এপ্ৰিল 2003 এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ আহোঁ অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল অপচন ক আছে 1920 চন অপচন খ আছে 1926 চন অপচন গ আছে 1942 চন আৰু অপচন ঘ আছে 1916 চন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল প্ৰথমজন লক্ষ্মীনাথ বেজবৰুৱা আৰু এওঁলোকৰ প্ৰথম মুখপাত্ৰখনৰ নাম আছিলে মিলন এইখিনি অতিকৈ মন কৰিবলগীয়া কথা গতিকে একেলগতে মই উল্লেখ কৰি দিছোঁ এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিলে অপচন কত আছে 1930 চন অপচন খত আছে 1931 চন অপচন গত আছে 1932 চন আৰু অপচন ঘত আছে 1933 চন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল এতিয়া আহোঁ 10 নম্বৰ প্ৰশ্নলৈ আৰু ইয়াৰ প্ৰশ্নটো আছে
কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? আৰু ইয়াৰ অপশ্যন কত আছে 1972 চন, অপশ্যন খত আছে 1973 চন, অপশ্যন গত আছে 1974 চন আৰু অপশ্যন ঘত আছে 1975 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। এতিয়া 11 নম্বৰ প্ৰশ্নটোত আছে ৰেড ক্লিফ লাইনক কোন চনত ভাৰত পাকিস্তানৰ সীমা বুলি ধাৰ্য কৰা হৈছিল? অপশ্যন কত আছে 17 আগষ্ট 1947, অপশ্যন খত আছে 14 আগষ্ট 1947, অপশ্যন গত আছে 18 আগষ্ট 1947 আৰু অপশ্যন ঘত আছে 19 আগষ্ট 1947। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ 17 আগষ্ট 1947 চনৰ ৰেড ক্লিফ লাইনক ভাৰত পাকিস্তানৰ সীমা বুলি ধাৰ্য কৰা হৈছিল। এতিয়া 12 নম্বৰ প্ৰশ্নটো আহিলো যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত স্থাপিত কৰা হৈছিল? আৰু ইয়াৰ অপশ্যন কত আছে জগন্নাথ বৰুৱা, অপশ্যন খত আছে প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন গত আছে মানিক চন্দ্ৰ বৰুৱা আৰু অপশ্যন ঘত আছে ৰজা নৰনাৰায়ণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ জগন্নাথ বৰুৱাই সাৰ্বজনিক সভাৰ নেতৃত্ব লৈছিল। এতিয়া 13 নম্বৰ প্ৰশ্নটোত আছে কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? আৰু ইয়াৰ অপশ্যন কত আছে জিয়া ভৰালী, অপশ্যন খত আছে সোৱণশিৰি, অপশ্যন গত আছে জাজি আৰু অপশ্যন ঘত আছে জীয়াঢল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ জীয়াঢল। জীয়াঢলক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়। এতিয়া 14 নম্বৰ প্ৰশ্নটোত আছে অসমৰ কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত? ইয়াৰ অপশ্যন কত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খত আছে গৰমপানী বন্য অভয়াৰণ্য, অপশ্যন গত আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ঘত আছে ওপৰৰ এটাও নহয়। আকৌ এবাৰ প্ৰশ্নটো কৈ দিছোঁ অসমৰ কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া 15 নম্বৰ প্ৰশ্নটোত আহিলে কোন বছৰত টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? কোন চনত টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যন কত আছে 1903 চন, অপশ্যন খত আছে 1911 চন, অপশ্যন গত আছে 1924 চন আৰু অপশ্যন ঘত আছে 1941 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1911 চনত টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। এতিয়া 16 নম্বৰ প্ৰশ্নটোত আছে ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা আটাইতকৈ দীঘল নদী অৰ্থাৎ উপনদীখনৰ নাম কি? আৰু ইয়াৰ অপশ্যন কত আছে দিখৌ, অপশ্যন খত আছে কপিলি, অপশ্যন গত আছে জিঞ্জিৰা আৰু অপশ্যন ঘত আছে ধনশিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কপিলি। কপিলি হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা আটাইতকৈ দীঘল উপনদীখন। এতিয়া 17 নম্বৰ প্ৰশ্নটোত আছে অসমৰ কোনখন জিলা প্ৰথম ধঁপাত নিষিদ্ধ হিচাপে গ্ৰহণ কৰা হৈছিল? অসমৰ কোনখন জিলা প্ৰথমে ধঁপাত নিষিদ্ধ হিচাপে গ্ৰহণ কৰা হৈছিল? আৰু ইয়াৰ অপশ্যন কত আছে কৰিমগঞ্জ, অপশ্যন খত আছে গোলাঘাট, অপশ্যন গত আছে যোৰহাট, অপশ্যন ঘত আছে লখিমপুৰ। অৰ্থাৎ কোনখন জিলাত প্ৰথমতে অসমত ধঁপাত বন্ধ কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ যোৰহাট। যোৰহাটত প্ৰথমতে ধঁপাত নিষিদ্ধ কৰা হৈছিলে। এতিয়া 18 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 18 নম্বৰ প্ৰশ্নটোত আছে ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কত আছে গদাধৰ সিংহ, অপশ্যন খত আছে শিৱসিংহ, অপশ্যন গত আছে ৰুদ্ৰসিংহ আৰু অপশ্যন ঘত আছে পুৰন্দৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ গদাধৰ সিংহ। গদাধৰ সিংহই ধুধৰ আলি নিৰ্মাণ কৰিছিল। এতিয়া 19 নম্বৰ প্ৰশ্নটোত কৈছে যে 18 ঘাট ৰণ ক'ত সংঘটিত হৈছিলে? আৰু ইয়াৰ অপশ্যন কত আছে নগাঁও, অপশ্যন খত আছে শিৱসাগৰ, অপশ্যন গত আছে গোৱালপাৰা আৰু অপশ্যন ঘত আছে দৰং। 18 ঘাট ৰণ ক'ত সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে দৰং। আৰু এই 18 ঘাট ৰণ হৈছিল 1894 চনৰ 28 জানুৱাৰী তাৰিখে। এইটো এটা অতিশয় মন কৰিবলগীয়া কথা।
এতিয়া 20 নম্বৰ প্ৰশ্নটোলৈ আহোঁ আৰু ইয়াৰ প্ৰশ্নটো হৈছে দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি। এতিয়া সদ্যহতে যিগৰাকী আমাৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু, তেওঁ ভাৰতৰ কেই নম্বৰ ৰাষ্ট্ৰপতি? আৰু ইয়াৰ অপশ্যন কত আছে 12 নম্বৰ, অপশ্যন খত আছে 13 নম্বৰ, অপশ্যন গত আছে 14 নম্বৰ আৰু অপশ্যন ঘত আছে 15 নম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 15 নম্বৰ। তেওঁ 15 নম্বৰজন ভাৰতৰ ৰাষ্ট্ৰপতি। এতিয়া 21 নম্বৰ প্ৰশ্নটোলৈ যদি আমি মন কৰোঁ, অৰণ্য মানৱ যাদৱ পায়েঙে কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? আৰু ইয়াৰ অপশ্যন কত আছে 2012 চন, অপশ্যন খত আছে 2010 চন, অপশ্যন গত আছে 2015 চন আৰু অপশ্যন ঘত আছে 2005 চন। অৰণ্য মানৱ যাদৱ পায়েঙে পদ্মশ্ৰী সন্মান লাভ কৰিছিলে 2015 চনত, অৰ্থাৎ অপশ্যন গ। এতিয়া 22 নম্বৰ প্ৰশ্নটোলৈ যদি আমি মন কৰোঁ, নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? আৰু ইয়াৰ অপশ্যন কত আছে বাণভট্ট, অপশ্যন খত আছে তুলসীদাস, অপশ্যন গত আছে ভৰত আৰু অপশ্যন ঘত আছে কালিদাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৰত, অৰ্থাৎ ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিলে। এতিয়া 23 নম্বৰ প্ৰশ্নটোলৈ যদি আহোঁ, পাল বংশৰ আৰম্ভণি কোন চনত হৈছিলে? অপশ্যন কত আছে 1010, অপশ্যন খত আছে 990, অপশ্যন গত আছে 880 আৰু অপশ্যন ঘত আছে 980। পাল বংশৰ আৰম্ভণি কোন চনত হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 980, অৰ্থাৎ 1990 চন, 990 চন। আৰু পাল বংশৰ প্ৰতিষ্ঠাতা আছিলে ব্ৰহ্মপাল। এইটো এটা অতিশয় মন কৰিবলগীয়া কথা। পাল বংশৰ প্ৰতিষ্ঠাতা আছিলে ব্ৰহ্মপাল আৰু প্ৰতিষ্ঠা হৈছিলে 990 চনত। এতিয়া 24 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? আৰু ইয়াৰ অপশ্যন কত আছে 1960 চন, অপশ্যন খত আছে 1885 চন, অপশ্যন গত আছে 1850 চন আৰু অপশ্যন ঘত আছে 1880 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1885 চন। আৰু ইয়াৰ লগতে এটা আহিব পৰা প্ৰশ্ন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো 1885 চনত যি গঠন হৈছিলে তাৰ প্ৰথমজন সভাপতি কোন আছিলে? আৰু ইয়াৰ অপশ্যন কত আছে ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন খত আছে উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন গত আছে গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ঘত আছে দাদাভাই নৰজী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে 1885 আৰু তাৰ প্ৰথমজন সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। এতিয়া 26 নম্বৰ প্ৰশ্নটোলৈ আহোঁ, সূৰ্যৰ পোহৰত মানুহৰ দেহত কি ভিটামিনৰ উৎপন্ন হয়? অপশ্যন কত আছে ভিটামিন এ, অপশ্যন খত আছে ভিটামিন বি, অপশ্যন চিত আছে ভিটামিন চি আৰু অপশ্যন ঘত আছে ভিটামিন ডি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ভিটামিন ডি। সূৰ্যৰ পোহৰত মানুহৰ দেহত ভিটামিন ডি উৎপন্ন হয়। এতিয়া 27 নম্বৰ প্ৰশ্নটোত আছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহটোৰ নাম কি? আৰু অপশ্যন কত আছে শুক্ৰ, অপশ্যন খত আছে শনি, অপশ্যন গত আছে বৃহস্পতি আৰু অপশ্যন ঘত আছে বুধ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, অৰ্থাৎ বুধ। এতিয়া 28 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 28 নম্বৰ প্ৰশ্নটোত আছে জোনাকী আলোচনীখন কিমান চনত প্ৰকাশিত হয়? ইয়াৰ অপশ্যন কত আছে 1945 চন, অপশ্যন খত আছে 1988 চন, অপশ্যন গত আছে 1889 চন আৰু অপশ্যন ঘত আছে 1888 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1889 চন। জোনাকী আলোচনীখন প্ৰকাশিত হয় 1889 চনত। এতিয়া 29 নম্বৰ প্ৰশ্নটোলৈ যদি আমি আহোঁ, অসম বুৰঞ্জী কোনে লিখিছিল? আৰু ইয়াৰ অপশ্যন কত আছে কাশীনাথ তামুলী ফুকন, অপশ্যন খত আছে নাথান ব্ৰাউন, অপশ্যন ঘত আছে মাইলছ ব্ৰনছন আৰু অপশ্যন ঘত আছে ওপৰৰ এটাও নহয়। অসম বুৰঞ্জী লিখিছিলে অপশ্যন ক কাশীনাথ তামুলী ফুকনে। এতিয়া 30 নম্বৰ প্ৰশ্নটোত আছে অসমীয়া অভিধান যিখনৰ নাম হৈছে হেমকোষ, তাত মুঠতে কিমানটা শব্দ আছে?
অসমীয়া অভিধানৰ মুঠতে কেইটা শব্দ আছে? আৰু ইয়াৰ অপশ্যন ক'ত আছে 22,345, অপশ্যন ক'ত আছে 23,346, অপশ্যন গত আছে 22,346 আৰু অপশ্যন ঘত আছে 23,536 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 22,346। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব। ধন্যবাদ।